মাই ইউটিউব চেনেল আছে বন্ধু বান্ধৱীসকল, এইটো মোৰ প্ৰথম ফাৰ্ষ্ট ব্লগ ভিডিঅ'। হয়তো ভিডিঅ'টোত মোৰ কিবা কোৱাত ভুল হ'ব পাৰে, কিবা হ'ব পাৰে, আৰু ভিডিঅ'টো এডিট কৰাত কিবা হ'ব পাৰে। চ' আপোনালোকৰ পৰা ক্ষমা খুজিছোঁ। আজি আমাৰ ঘৰত প্ৰথমবাৰৰ বাবে আমাৰ ঘৰত প্ৰথম মাছৰ কম্পিটিশ্যন হ'ব। তো প্ৰথম পুৰস্কাৰ আছিল 5 লাখ, ছেকেণ্ড 3 লাখ, আৰু থাৰ্ড আছে 1 লাখ, আৰু এনেকৈ বহুত কিতাপ 70টা প্ৰাইজ আছে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক এতিয়া আমি চাওঁ। আৰু মই ইয়াৰ মাজতে আপোনালোকক এটা কথা কওঁ, মই এই চেনেলটোতে ব্লগ ভিডিঅ' আৰু HS ফাৰ্ষ্ট ইয়াৰৰ আছামিছ যিকোনো ছাবজেক্টৰে কুৱেশ্যন এনচাৰ দিম, আৰু প্ৰেংক ভিডিঅ' দিম। ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চাবলৈ ওলাইছোঁ আজি আমাৰ ঘৰত নহয়, আমাৰ ঘৰৰ ওচৰতে আমাৰ পুখুৰীত। তো এতিয়া যাব ওলাইছোঁ, বেছি দূৰত নহয়, আমাৰ বাটৰ ওচৰতে। তাৰ পৰা বহুত গাড়ী ভিৰ হৈ গ'ল, মানুহ বহুত। ইয়াৰ পৰা দেখা পাই মানুহ কিমান দেখা পাইছে, ইয়াতে বহুত মানুহ আছে। ইয়াত মানে বহুত দূৰৰ পৰা আহিছে, মেঘালয় বহুত দূৰৰ পৰা। আৰু এটা 3টা পুখুৰীত মাছ মাৰিব। মাছ এতিয়া আৰম্ভ হ'ব আৰু মাত্ৰ 20 মিনিট। দোকানত অলপ থাকোঁ, কিবা এটা খাই লওঁ। দাদা, আজি আপোনালোকৰ ঘৰৰ পদূলিতে এই খেলাখন আয়োজন হৈছে প্ৰথমবাৰৰ বাবে। আপোনাৰ মনত কেনেকুৱা অনুভৱ? মোৰ মনত ঠিকেই অনুভৱ হৈছে, ভাল লাগিছে। এনেকুৱা কম্পিটিশ্যন হ'ব লাগে। এনেকুৱা কম্পিটিশ্যনত মানুহৰ মন প্ৰাণ উৎফুল্লিত হয়। বাকী এই কম্পিটিশ্যনটো অকল ইয়াৰে নহয়, ইয়াত বহুত দূৰ দূৰণিৰ মানুহৰ লগত সমাগম এটা ঘটে। ইয়াত বৰশী কম্পিটিশ্যন, হয়তো এই অঞ্চলত এইটোৱে প্ৰথম কম্পিটিশ্যন। মানে বহুত কম্পিটিশ্যন হয়, কিন্তু বৰশী কম্পিটিশ্যন প্ৰায় কমেই হয়। যোনে ডাঙৰ মাছটো উঠাব পাৰে সেইকে ফাৰ্ষ্ট বিজেতা বুলি ঘোষণা কৰা হয়। ইয়াত প্ৰথম পুৰস্কাৰ আছে 5 লাখ। ইয়াত প্ৰথম পুৰস্কাৰটো কেনেকৈ দিয়া হ'ব, মানে কেনেকৈ মাছটো দিলে কি কেনেকৈ? যদি বৰশী দি যোনে হায়েষ্ট ডাঙৰ মাছটো মানে ওজন মাছটো তুলিব পাৰে, ইয়াত ওজনৰ মাছ 5 কেজিৰ পৰা 6-7 কেজি মাছ আছে। এই তাৰে 7-8 কেজি মাছটো যোনে উঠাব পাৰে তাক প্ৰথম বিজেতা ঘোষণা কৰা হয়, আৰু সেই বিজেতাটোক প্ৰথম বিজেতা বুলি ঘোষণা কৰা হয়। হয়, দাদাই সকলোবোৰ কথা ক'লে, আপোনালোকে জানিলে। এতিয়া খেলাখন চাই লওক। খেলাখন এতিয়া 9:30 পৰা 3:30 আৰম্ভ হ'ব। এতিয়া ভিডিঅ'টো আৰম্ভ হ'ব। এটা 3টা পুখুৰীত মাছ মাৰিব। এই 3টা পুখুৰীত প্ৰায় 9 বিঘামান মাটি আছে। এতিয়া খেলা আৰম্ভ হ'ব আৰু সকলোৱে ৰেডি হৈ আছে। ইয়াতে 3টা পুখুৰীত মাৰিব। এই 3টা পুখুৰীত প্ৰায় 9 বিঘামান মাটি আছে, আৰু ইয়াতে বহুত দূৰণিৰ পৰা মানুহ আহিছে। মেঘালয় বহুত দূৰৰ পৰা আহিছে, আৰু খেলা আৰম্ভ হৈছে এতিয়া। ইয়াতে বহুত মানুহে অংশগ্ৰহণ কৰিছে। কমচে কম প্ৰায় 300-200 ওপৰত আছে। আৰু ইমান হেৰাত নহয়, অলপ দূৰৰে মাছটো টানি যাব।
বন্ধুসকল কেনেকুৱা বোলে মাছ মৰা চাই প্ৰতিযোগিতা আৰু মাছ মৰা খেলাখনো বহুত এন্ধাৰ হৈ গ'ল এতিয়া ঘৰতে আহিলোঁ আৰু পুৰস্কাৰ পাইছিল মেঘালয়ৰে এজন যুৱক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু ইয়াৰ লগতে মই জনাম যে এই চেনেলটোত মই ব্লগ ভিডিঅ' HS ফাৰ্ষ্ট ইয়াৰৰ আছামিছৰ কুৱেশ্যন এনচাৰ আৰু প্ৰাং ভিডিঅ' দিম যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট জনাব হয়তো ভিডিঅ'টোত মোৰ পৰা বহুতো ভুল মাপ হ'ব পাৰে সেইবাবে ক্ষমা খুজিছোঁ আৰু ছাবস্ক্ৰাইব কৰিব কমেণ্ট জনাব আৰু লাইক হয়তো ভিডিঅ'টোত এডিট কৰাত হয়তো বহুতো ভুল মাপ হ'ব পাৰে চ'